নমস্কাৰ এটা নতুন ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো হ'ব এটা নাইট ৰাইড। এতিয়া 7টা বাজিছে ৰাতি আৰু এতিয়া আজি মই নলবাৰী টাউনখনত এতিয়া ওলাই যাম আৰু নলবাৰী টাউনখন ৰাতি এবাৰ এক্সপ্ল'ৰ কৰিম। বহুত নতুন দোকান খুলিছে, নতুন শ্ব'ৰুম খুলিছে আৰু সেইবোৰ নতুন দোকান শ্ব'ৰুমবোৰ ৰাতিহে দেখিবলৈ ভাল লাগে আৰু সেইটোৱে আজি মই নলবাৰী টাউনখনত এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো সেইটো দেখুৱাব বিচাৰিছোঁ। আৰু মইতো এনেই নলবাৰী টাউনখনত ৰাতি দেখিয়ে থাকোঁ, কিন্তু ভিডিঅ' কেতিয়াও কেপচাৰ কৰা নাছিলোঁ ৰাতি। আজি ফাৰ্ষ্ট টাইম মই ৰাতি ভিডিঅ' কেপচাৰ কৰিম আৰু চাওঁ বলক কেনেকুৱা হয় ভিডিঅ'টো আৰু আপোনালোকেও এনজয় কৰক আৰু ৰাইডটো ষ্টাৰ্ট কৰোঁ এতিয়া। ৰাইডটো ষ্টাৰ্ট কৰিছোঁ চৌক বজাৰৰ পৰা। নলবাৰীটো এটা জেগা চৌক বজাৰ। ইয়াত কেইখনমান দোকান খুলিছে নতুন, সেইকেইখন এপাক চাওঁ। তাৰপিছত সেনেকৈ আপোনাৰ ওলাই যাম বজাৰৰ মাজলৈ। বজাৰৰ মাজত ট্ৰেফিক পাব পাৰোঁ, ট্ৰেফিকৰ মাজত চলাই চাম। আৰু ৰাতি মই কেতিয়াও ভিডিঅ' বনোৱা নাই এনেকৈ। আৰু আজি চাওঁ ফুটেজটো কেনেকুৱা আহে, ক্লিয়াৰ আহে নে কি আহে। আৰু ৰাইট চাইডে যদি গুচি যাওঁ গুৱাহাটী গৈ পাম। এইখন মেডি হাব বুলি এখন ফাৰ্মাচী খুলিছে নতুনকৈ। এইফালে এইবোৰ পুৰণা দোকানে, ফাৰ্নিচাৰৰ দোকান। পেট্ৰল পাম্পটোতো পুৰণাই, এইটো বহুত বছৰ হ'ল, ভাৰত পেট্ৰলিয়াম। এইফালে ৰিলায়েন্স মাৰ্টৰ এইখন নতুনকৈ খুলিছে। এইফালে এখন ভাৰদ্বাজ ডেণ্টেল ক্লিনিক। বাকী এইটো হৈছে আপোনাৰ হাজো ৰোড। এতিয়া ট্ৰেফিক পাম, কাৰণ এতিয়া টাইম কিমান 7:30মান হৈছে। ৰাতি 8:30মানত খালি দোকান চোকানবোৰ চব বন্ধ হৈ যায় ইয়াতে। এইখনটো ডাঙৰ এখন বেকাৰী হয়, ৰুমা বেকাৰী, ফেমাছ বেকাৰী নলবাৰী। এইফালে এইটো শিৱ মন্দিৰ, য'ত আপোনাৰ শিৱ পূজা হয়। আজি ভিডিঅ'টো কেনেকুৱা হয় ৰাতি নাজানো আৰু, নলবাৰী টাউনৰ ভিডিঅ' ৰাতি। পোহৰটো অলপ কম পাব চাগে। এইখিনি আহি পালোঁ বীৰেন গেৰেজ আহি পালোঁ। ইয়াতো কেইখনমান দোকান খুলিছে নতুনকৈ। এই লেফ্ট চাইডে আপোনাৰ সেয়া গছবিলাকত লাইট চাইট দি থৈছে ধুনীয়া। ইয়াতে এইবোৰ ফুচকা দোকান আছে। এইবোৰ জকি শ্ব'ৰুম খুলিছে ইয়াতে নতুনকৈ এইবোৰ। আৰু এইখনটো পপুলাৰ আমাৰ ফ্ৰেছ মাৰ্ট লাইফষ্টাইল ফিটনেছ ওপৰত জিম এটা খুলিছে ইয়াতে বীৰেন গেৰেজত। এইখন এখন ডাঙৰ মিঠাই দোকান পদ্মৰাগ। নলবাৰী আগতকৈ বহুত চেঞ্জ হৈ গৈছে। আগত যেতিয়া 2007-8 মানত বহুত বেলেগ আছিলে, এনেকুৱা দোকান নাছিলে তেতিয়া। ডাঙৰ শ্বপিং মলবোৰ নাছিলে, সৰু দোকানবোৰ আছিলে। সেইটো হৈছে জিলিকনি চৌক নলবাৰী। আজিকালি নলবাৰীটো ওখ ষ্ট্ৰীট লাইটবোৰ দিছে চৌকবোৰত, যিবোৰে চৌকবোৰ পোহৰ কৰি ৰাখে। আৰু ট্ৰেফিক বহুত পোৱা যায় এইখিনি টাইমত এই চৌকবিলাকত। বজাৰৰ মাজতো আৰু বেছি ট্ৰেফিক পাম চাগে। এইখিনিত একো দোকান নতুন খোলা নাই, এই সৰু কিছুমান এইবোৰ ফাৰ্মাচী খুলিছে, কিবা গেলামাল দোকান খুলিছে, তেনেকুৱা ডাঙৰ শ্বপিং মল একো নাই এইখিনিত। নলবাৰীত আপোনাৰ বেটাৰী ৰিক্সা বহুত হৈছে, লগাতকৈ বহুত বেছি বেটাৰী ৰিক্সা আছে। মানে সিহঁতে গোটেই ৰাস্তাবোৰ মানে অকুপাই কৰে বেছিভাগ। এতিয়া এই বজাৰৰ মাজেদি গুচি যাম। বজাৰৰ মাজত এনেই মানে এনেকুৱা ডাঙৰ শ্ব'ৰুম খোলা নাই, সৰু দোকান চোকানবোৰ এইবোৰ যেনেকৈ এই মোবাইলৰ দোকান, ঔষধৰ দোকান সেইবোৰ খুলিছে। বাকী তেনেকৈ ডাঙৰ দোকান তেনেকৈ পোৱা
নাযাব এইটো ৰাস্তাত। এইটো যিটো বাটাছ চক ওলাই গৈ পেলাই এইখিনিয়ে মেইন নলবাৰী টাউন আৰু এইখিনিতো ট্ৰেফিক বহুত পাম এইখিনি জেগাত। ইয়াৰ পিছত এনেকৈ ৰাস্তাটোৱে ওলাই আপোনাৰ এই যিটো বৰুৱা ৰোডেদি সোমাই দিম। সেইটোতো বৰুৱা ৰোডতো ট্ৰেফিক পাম। তেনেকৈ বৰুৱা ৰোড হৈ পেলাই জৈন মন্দিৰ ওলামগৈ। সেইখিনি মিড টাউন আমি পালোঁ আৰু মিড টাউন ৰেষ্টুৰেণ্টখন ইয়াত আছে এইফালে সেইটো চাইডে। এইখিনি টাউনে মিড টাউনে এইখিনি আৰু মাজৰ একদম মাজ আৰু নলবাৰী টাউনৰ ফুটপ্ৰিণ্ট। এই দোকানখন আগতে জোতাৰ দোকানখন বহুত সৰু আছিলে আগতে, এতিয়া এইখন দোকানখন বহুত ডাঙৰ কৰি দিছে। ফুটপ্ৰিণ্ট ডাঙৰ হৈ গৈছে, বহুত ডাঙৰ জোতাৰ দোকান এখন নলবাৰী। এইটো বৰুৱা ৰোডেদি সোমাই দিম। আমাৰ নলবাৰী টাউনৰ মাজত আপুনি চাইকেলো পাব, যিবোৰ মানে য'ৰ পৰা ওলাই দিয়ে আৰু মানে। এইটো বৰুৱা ৰোড। এইখিনিত তেনেকুৱা বিশেষ একো ডাঙৰ দোকান নাই, শ্বপিং মলো খোলা নাই, তাত নৰ্মেল দোকানবোৰ আগত যিবোৰ আছিলে সেইবোৰে। আগত এখন খুলিছে কিবা ডাঙৰ কাপোৰৰ দোকান খুলিছে, চিধাকে মই দেখি আছো। টাৰ্টলৰ শ্ব'ৰুম এইখনতো আগৰ পৰাই আছে। টাৰ্টলৰ শ্ব'ৰুমখন এইখন নতুনকৈ খোলা নাই, ডাঙৰেই এইখন। এই আগত ওপৰত সেইখন নতুনকৈ কাপোৰৰ দোকান খুলিছে, বম্বে ৱেডিং মল, এইখন নতুনকৈ খুলিছে। এতিয়া এনেকৈ গৈ জৈন মন্দিৰ ওলাম। বেটাৰী ৰিক্সা, পেডেল ৰিক্সা, সব ৰিক্সাৰে জেগা মানে এই টাউনখনৰ ভিতৰত। এইখিনিততো ট্ৰেফিক পামেই পাম। জৈন মন্দিৰৰ এইখিনিত মানে ট্ৰেফিক সদায় থাকে। এয়া ডাঙৰ ডাঙৰ গাড়ীও সোমাই দিছে এই সৰু টিকলা ৰাস্তাটোৰে। চাইকেল আৰু এতিয়া যাম হৰি মন্দিৰ ফালে, ৰাইট চাইডে গৈ লেফ্ট চাইডে যদি গৈ পেলাই বাটাছ চক পামগৈ। সেইটো পিছত আহোঁতে সেইফাল দিয়ে যাম এনেও। এতিয়া বৰ্তমান হৰি মন্দিৰ চাইডৰ পৰা আহোঁ। আৰু হৰি মন্দিৰ চাইডত এইখিনি জৈন মন্দিৰৰ কাষতে এইখনটো ষ্টাইল বাজাৰ, পুৰণাই এইখন বহুত ডাঙৰ মল এটা। কাপোৰৰ চাইডত এইখন মোবাইলৰ দোকান, আৰু এইখিনি জেগাতো বহুত ট্ৰেফিক থাকে। এতিয়া গৈ চাম আমি আৰু দোকান খুলিছে সেইটো চাইডে, আপোনাৰ মছজিদ চক যিটো আছে নলবাৰী, সেইটো চাইডে দোকান খুলিছে। সেইটো যোৱাৰ সময়ত চাম। কিন্তু তাৰ আগত আপোনাৰ আমাৰ যিটো নলবাৰী ব্ৰিজখন, যিখন গণেশ মন্দিৰৰ, হৰি মন্দিৰৰ পৰা যিখন গণেশ মন্দিৰলৈকে ৰাস্তাটো গৈছে, সেইটোত ব্ৰিজখন খুলিছে, অপেনিং হৈছে আৰু সেই ব্ৰিজখনেদি এপাক ৰাইড কৰি আহোঁ। এইখন বহুত বছৰ লাগিলে এই ব্ৰিজখন হ'বলৈ, এতিয়া ফাইনেলি ব্ৰিজখন ৰেডি হৈ গৈছে। এইটো হৰি মন্দিৰ, ইয়াতেতো ৰাস বহুত ডাঙৰ ৰাস হয়, চবে জানে, গোটেই অসমৰ মানুহে জানে। এইবাৰ ৰাস হ'লে চাগে ব্ৰিজৰ ওপৰেদি মানুহ ভৰি যাব, একদম তামাম ভৰি যাব। আৰু ব্ৰিজখন দেখিবলৈ ধুনীয়া, একদম গুৱাহাটী চান্দমাৰীৰ নিচিনা পায়। কিন্তু ইয়াত মানুহ আহি পেলাই ৰখি পেলাই ফটোও উঠে। ব্ৰিজখন ধুনীয়া বনাইছে কিন্তু। পুৰা একদম চান্দমাৰী ফ্লাইঅভাৰ নিচিনা। আজিকালি অলপ ব্ৰিজখন সৰু আৰু 1 লেন 2 লেন ব্ৰিজ নহয়।
এইফালে তেনেকুৱা একো আৰু ডাঙৰ শ্ব'ৰুম বা তেনেকুৱা দোকান নাই। এইটো চাইডে খালি এখন গৈ পেলাই আগত এইটো গণেশ মন্দিৰৰ চক যিটো, সেইটো চকত আপোনাৰ এখন ডাঙৰ টাটা, যিখন টাটাৰ শ্ব'ৰুম আছে, টাটাৰ ডিলাৰখন আছে। বাকী বেলেগ তেনেকুৱা একো ইয়াতে বিশেষ একো নাই। এইখিনি জেগাত বহুত আন্ধাৰ হৈ থাকে। আচলতে ব্ৰিজখনৰ ওপৰতে ষ্ট্ৰীট লাইটবোৰ দিছে, ৰাস্তাটোতো আচলতে ষ্ট্ৰীট লাইট দিব লাগিছিলে। এই জেগাখিনি দেখিবলৈ তেতিয়া ধুনীয়া হ'লহেঁতেন, কিন্তু এইখিনি নকৰিলে, ষ্ট্ৰীট লাইটখিনি নিদিলে। পৰা মানে গেছখিনি সেইখিনিৰ পৰা ঘূৰি দিম, ঘূৰি পেলাই বজাৰৰ মাজত আৰু সোমাম। বজাৰৰ মাজত সোমাই তেনেকৈ বাটা ষ্টক হৈ পেলাই, মছজিদ ষ্টক হৈ পেলাই তেনেকৈ অলপমান আৰু এক্সপ্ল'ৰ কৰিম। দুখনমান আৰু দোকান খুলিছে তাত, সেইকেইখন দোকান চাম। এইখিনিয়ে গণেশ মন্দিৰ আহি পালোঁ। ইয়াৰ পৰা নলবাৰীৰ ভিতৰলৈ এণ্ট্ৰি হয়। এনেতো আগৰ ফালেও ৰাইডিঙত যাব পাৰি, কিন্তু এতিয়া আন্ধাৰ কাৰণে একো দেখি নাপাব, গতিকে মই ইয়াৰ পৰাই ঘূৰিম। আৰু আজি আগতে ইয়াতে লাইট জ্বলাই থৈছিলে, আজি আন্ধাৰ কৰি থৈছে যে, এতিয়া লাইট জ্বলাই থৈ ধুনীয়া দেখি লাইট জ্বলালে। এতিয়া আজি আন্ধাৰ কৰি থৈ দিছে। এইকেইটাত লাইট জ্বলাই থৈ দিয়ে, আৰু সেইখনে টাটা মটৰ্ছ। আজি লাইটকেইটা বন্ধ হৈ আছে, ভিডিঅ' বনাম বুলি লাইটকেইটা বন্ধ কৰি দিছে। এইখনটো ষ্টাইল বজাৰ দেখিলে এইখিনি আগৰ জৈন মন্দিৰ আহি পালোঁ, সেইটোৱে জৈন মন্দিৰ। কেতিয়াবা এনেকৈ টাউনৰ মাজতো ৰাইড কৰি ভাল লাগে, ট্ৰেফিকৰ মাজত। এইটো ট্ৰেফিক ৰাইডাৰ বুলি কয়, ট্ৰেফিক ৰাইডিং হ'ব, ৰাইডাৰ নহয়, ট্ৰেফিক ৰাইডিং। এনেতো ভালেই লাগে ট্ৰেফিকৰ মাজত। আজি এইটো ৰাস্তাত ট্ৰেফিক কম আছে, বাটা ষ্টপত ৰাস্তাটো এইটো। সেইখিনিয়ে বাটা ষ্টপ আহি পালোঁ। এইফালে গ'লে আকৌ সেয়া মিড টাউন পামগৈ, এইটো বৰুৱা ৰোডেদি সোমাইছিলোঁ যে, সেয়া। আৰু ৰাইট চাইডে ঘূৰিলে ৰেলৱে ষ্টেচন গৈ পায়, নলবাৰী ৰেলৱে ষ্টেচন। এইখিনি আহি পালোঁ মছজিদ চৌক, এইটোৱে ডাঙৰ মছজিদ, বড় মছজিদ। আৰু এইফালেদি ঘূৰি দিলোঁ। চিধা গ'লে আৰু সেই থানা ষ্টপ গৈ পাম, যিটো ৰাস্তা চিধা দেখিছিলে। এইটো ৰাস্তা দি গ'লে কোৰ্ট গৈ পাম। এনেকৈ গৈ পেলাই বৰকুৰা উঠিব পাৰিব, চাৰমিনাৰ ষ্টপ, তাৰপিছত বৰকুৰা। ইয়াত ডি চি অফিচ আহি পালোঁ, আৰু মানে কোৰ্ট আহি পালোঁ। ডি চি অফিচ, কোৰ্ট একেলগে, এইখিনিয়ে ইয়াতে চৰকাৰী কামবোৰ হয়। দিনত এইখিনি জেগা ভিৰ হৈ থাকে, ৰাতি হ'লে খালী হৈ যায় জেগাখিনি। এইখিনি জেগা গুৱাহাটীৰ আপোনাৰ সেই কোৰ্টৰ ওচৰৰ জেগাখিনি নিচিনা, হাই কোৰ্টৰ ওচৰৰ জেগাখিনি যেনেকুৱা, চেম তেনেকুৱা জেগা। দিনত ভিৰ হৈ থাকে, ৰাতি হ'লে পূৰা খালী হৈ যায়। আৰু ইয়াত কেইখনমান দোকান ধুনীয়া চলিছে, শ্ব'ৰুম। এটাতো ফাৰ্ষ্টটো এইটো লেন্স কাৰ্টৰ শ্ব'ৰুম চলিছে ইয়াতে। লেন্স কাৰ্ট মানে য'ত আপুনি চশমা কিনিব পাৰে যে। আৰু ইফালে ৰিলায়েন্স স্মাৰ্ট পইণ্ট এখন নতুনকৈ খুলিছে। এইফালে ডমিন'জ এখন খুলিছে, এইখন নতুনকৈ, লেন্স কাৰ্ট আৰু ডমিন'জ একেলগে। এই দুখন ডাঙৰ খুলিছে ইয়াতে, ভাল খুলিছে এইখিনি জেগাত। আৰু চিধা গ'লেতো গৈ পামগৈ আপোনাৰ বৰকুৰা, কিন্তু বৰকুৰালৈকে নাযাওঁ, এতিয়া চাৰ্কিট হাউচ ফালে যাওঁ। মানে এইফালেদি গৈ গৰ্ডন ওলামগৈ, গৰ্ডন ওলাই তেনেকৈ আৰু গোপাল বজাৰ। এইফালেদি গ'লে চাৰ্কিট হাউচ পাম, তাৰপিছত গৰ্ডন, তাৰপিছত তেনেকৈ লেফ্ট চাইডে ঘূৰিলে গৈ পাম গোপাল বজাৰ, নলবাৰী। আৰু এয়া আহি পালোঁ গৰ্ডন ফিল্ড। এতিয়া ঘূৰিম ৰাইট চাইডে গৈ গোপাল বজাৰ ওলামগৈ।
এইখিনিয়ে গোপাল বজাৰ আৰু গোপাল বজাৰৰ দুৰ্গা মন্দিৰ আগত এইটো য'ত ডাঙৰ দুৰ্গা পূজা হয় এইটোৱে দুৰ্গা মন্দিৰ আৰু এইখিনিয়ে গোপাল বজাৰ যিটো এইটো ৰাস্তা গৈ পাই একদম চামতা সৰ্থেবাৰী যাব পাৰি এই ৰাস্তাটোদি আৰু মই এতিয়া গোপাল বজাৰ পাৰ হৈ তেনেকৈ চামতা চাইডে অকণমান যাম আৰু তাতে ভিডিঅ'টো আজি সমাপ্ত হ'ব গোপাল বজাৰত খালি এইখন ৰিলায়েন্স স্মাৰ্ট পইণ্ট বহুত জেগাত খুলিছে নলবাৰীত এখনতো ইয়াতে গোপাল বজাৰ এখন চক বজাৰত দেখিলে আৰু এখন আপোনাৰ সেই যিটো বৰমা ৰোড যিটো লেন্স কাৰ্টৰ আগত ফ্ৰণ্টত মানে কোৰ্টৰ কাষত সেইখন তাতে খুলিছে এতিয়া টাউন এৰিয়া আৰু শেষ আৰু মেইন টাউন সেইখিনিয়ে আছিলে যিখিনি ঘূৰিলোঁ আৰু এটা ৰাস্তাত আৰু এটা চকত যাবলৈ আছে সেইটো হৈছে কলেজ চকটো যোৱা নহ'ল বজাৰৰ মাজেদি সোমালোঁ কলেজ চক আজি নাযাওঁ আৰু নেকি পিছত বেলেগ এদিন কলেজ চক ফালে যাম দিনত যাম সিফালে কলেজ চক ফালে আজি ৰাতি গ'লে কলেজ চক ফালে একো নাপাব কাৰণ কলেজ চকৰ ফালে একো তেনেকুৱা বিশেষ একো নাই তাতে কলেজে আছে নলবাৰী কলেজ MNC সেইকাৰণে সেইখিনি জেগাত এতিয়া গৈ পেলাই একো লাভ নাই সেইটো জেগাত দিনত যাম কেতিয়াবা আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ এটা শ্বৰ্ট ভিডিঅ' আছিলে এইটো নলবাৰী টাউনখন এক্সপ্ল'ৰ কৰিলোঁ আৰু যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাম এতিয়াতো অলপ কেমেৰাটো মোৰ নতুন যিটো GoPro সেইটো টেষ্টিঙত আছে সেইকাৰণে ইমান তেনেকুৱা একো ভিডিঅ' বনোৱা নাই লাহে লাহে আৰু নতুন নতুন ভিডিঅ' আহিব আৰু আপোনালোকে দেখি পাব চ' ৰাইড কমপ্লিট আজি আহি পেলাই এতিয়া ঘৰ সোমালোঁ আৰু ফুটেজবোৰ অলপ ডাৰ্ক হৈ যায় ছেটিংবোৰ মিলাব লাগিব কেমেৰা তেতিয়া অলপ ব্ৰাইটনেছটো আহিব আৰু বাকী এইটোৱে আছিল এটা সৰু ৰাইড এটা নাইট ৰাইড আৰু এনেকুৱা নাইট ৰাইড পিছতো গৈম বেলেগ জেগাত আৰু এইটো কেনেকুৱা পালে সেইটো জনাব আৰু যদি ভাল লাগিলে চাই পেলাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব বাকী আৰু লগ পাম এটা বেলেগ ভিডিঅ'ত বাই বাই